নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ এই চেনেলটোলৈ। বন্ধুসকল, আপোনালোকে বাৰু ফেচবুক, হোৱাটছআপ বা আন যিকোনো ছ'চিয়েল মিডিয়াত আপোনালোকৰ ফটো অচিনাকি মানুহ হওক বা চিনাকি মানুহৰ লগতে আপোনালোকে ফটো শ্বেয়াৰ কৰে নেকি? যিটো ফটো আপোনালোকৰ ধৰি লওক একেবাৰে পাৰ্চনেল হয়। বহুত মানুহৰে আকৌ এনেকুৱাও হয় যে কিছুমান পাৰ্চনেল ফটো থাকে, কিন্তু সেই ফটোটো দেখুৱাবও পাৰে, কিন্তু সেই ফটোটো ক'ত উঠিছে, কোন জেগাত গৈছিলে সেইটো ক'ব নোৱাৰে। যদি তেনেকুৱা ফটো আপোনালোকৰ তেনেকুৱা পাৰ্চনেল ফটো থাকে, তেন্তে আজিৰ পৰা আৰু শ্বেয়াৰ নকৰিব। কিয়নো আপোনালোকে ক'ত গৈছে, ক'ত উঠিছে সেই ফটোখন, আপোনালোকৰ কোনটো মোবাইলত ফটো উঠিছে, সেই সকলোবোৰ ডিটেইলছ ইণ্টাৰনেটৰ সহায়ত চাব পাৰে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল, যদি আপোনালোকৰ সেই ফটো কোনোবা হেকাৰৰ ওচৰত গুচি যায়, আপোনালোকৰ গোটেই মোবাইল ফোনটোৱে হেক হৈ যোৱাৰ এটা সম্ভাৱনা থাকে। এইটো কেনেকৈনো সম্ভৱ, কেনেকৈ আপোনালোকৰ এই ফটোৰ সকলোবোৰ ডিটেইলছ চাব পাৰে ইণ্টাৰনেটত চেক কৰি পেলাই। গতিকে মই আপোনালোকক দেখুৱাই দি আছোঁ। মই এতিয়া গুগলটো খুলি ল'ম, আপোনালোকেও খুলি লওক। ৰ'ব আপোনালোকে ভিডিঅ'টো চোৱাৰ পাছত গুগলটো খুলি ল'ব। এতিয়া মই খুলি লওঁ, আগতে মই দেখুৱাই লওঁ আপোনালোকক, চাই থাকিব আপোনালোকে। মই এতিয়া গুগলটো খুলিছোঁ। তাৰপিছত ইয়াতে আপোনালোকে জিম্পল বুলি চাৰ্চ কৰি দিব, JIMPL চাৰ্চ কৰি দিব। তাৰপিছত ইয়াতে একেবাৰে ওপৰতে প্ৰথমতে যিটো ৱেবছাইট আহিছে, সেই ৱেবছাইটত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত ইণ্টাৰফেচটো এনেদৰে আহিব। ইয়াতে আপোনালোকে দেখা পাইছে অনলাইন এক্সিট ডাটা ভিউৱাৰ। ইয়াতে আপোনালোকে অলপমান তললৈ যাব। ইয়াতে আপোনালোকে দেখা পাইছে ড্ৰাগ এণ্ড ড্ৰপ এন ইমেজ হিয়াৰ অৰ ক্লিক টু আপলোড। ইয়াতে এখন ফটো আপলোড কৰিব লাগিব, যিখন ফটোৰ আপোনালোকে এড্ৰেছ চাব বিচাৰে। মানে যিকোনো মানুহে নহওক কিয়, আপোনালোকৰ যদি কোনোবাই চাই, এনেকৈ চাই তাৰমানে, ইয়াতে ফটো এখন আপলোড কৰিব লাগিব। আপলোড কৰাৰ পাছত সকলো ডিটেইলছ ওলাই আহিব সেই ফটোখনত। গতিকে মই এতিয়া ইয়াতে ফটো এখন আপলোড কৰি পেলাই আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে আপলোড হওঁতে অকণমান টাইম লাগিব। ইয়াতে আপলোডিং হৈ আছে ফটোটো। এতিয়া ফটোটো আপলোড হৈ গ'ল সম্পূৰ্ণ। ইয়াতে এতিয়া সকলোবোৰ ডিটেইলছ ওলাই আহিব। আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব তলৰ ফালে। ইয়াতে ইমেজ মেট ডাটা বুলি আছে, ইয়াতে ইমেজ নেমটো আহিছে, ইয়াতে ফাইল চাইজ আহিছে 8.37 MB। তাৰপিছত ফাইল টাইপ আছে JPEG, এনেদৰে আছে ইমেজ JPG। ইমেজ চাইজ আছে 4160x3120, 13 মেগাপিক্সেল, অৰ্থাৎ 13 মেগাপিক্সেল কেমেৰা হয় মোৰ ফোনটোৰ। দেখিছেনে আপোনালোকে? ইয়াতে সকলো ডিটেইলছ আহি গৈছে মোবাইলৰ। ইয়াতে আছে sRGB। তো এনেকৈ সকলো ডিটেইলছ ওলাই আহে। গতিকে আপোনালোকে কেতিয়াও শ্বেয়াৰ নকৰিব পাৰ্চনেল ফটো, ছ'চিয়েল মিডিয়াত হওক বা আন কোনোবা প্লেটফৰ্মতে হওক। ইয়াতে কেমেৰা ছেটিংছ দেখা পাইছে। ইয়াতে আছে দেখা পাইছে এইটো Xiaomi বুলি ইয়াতে লিখা আছে। Xiaomi অৰ্থাৎ মোৰ ফোনটোৰ নাম হৈছে Xiaomi ফোন। গতিকে ফোনৰ নাম আহি গৈছে ইয়াতে। মডেল নাম্বাৰটো আছে ইয়াতে। যিটো মডেল নাম্বাৰ দেখুৱাই দিছে এইটো একেবাৰে সম্পূৰ্ণ সত্য হয়। এইটো মডেল নাম্বাৰটো মোৰ ফোনটোৰ। গতিকে সত্য ডিটেইলছ ওলাই আহিছে ইয়াতে। তাৰপিছত এনেদৰে আছে। ইয়াতে মই গোটেইখিনি মাতি শুনাব লাগিলে বহুত লম্বা হৈ যাব ভিডিঅ'টো। দেখা পাইছে আপোনালোকে কেমেৰা ছেটিংছ কি আছে, সকলো তথ্য ওলাই আহিছে মোবাইলৰ। দেখিছে ফাইল এক্সেছ ডেট, সকলোবোৰ আহি গৈছে ইয়াতে। ন' ফ্লাছ বুলি আহিছে, অৰ্থাৎ ফ্লাছ মাৰা নাছিলোঁ, মই দিনতে মাৰিছিলোঁ ফটোটো। হয়, এইটো একেবাৰে সত্য হয়, সত্য ডিটেইলছ ওলাই আহিছে একেবাৰে। আপোনালোকৰো ডিটেইলছ সকলো ওলাই যাব, এনেকৈ চাব পাৰে ডিটেইলছবোৰ। এয়া দেখা পাই আছে আপোনালোকে। ইয়াতে কেমেৰা মেগাপিক্সেল 13 মেগাপিক্সেল। এয়া হৰিজণ্টেল, নৰ্মেল। মোবাইলৰ সকলো ডিটেইলছ আহি গৈছে। ইয়াতে দেখা পাইছে আপোনালোকে ছফ্টৱেৰ, অৰ্থাৎ প্ৰচেছৰ মোৰ মোবাইলটোৰ প্ৰচেছৰ হয় মেডিয়াটেক হেলিঅ' হয়। গতিকে ইয়াতে একেবাৰে সঠিকটো ওলাই আহিছে, মেডিয়াটেক বুলি ইয়াতে আহিছে ছফ্টৱেৰৰ নাম।
গতিকে সম্পূৰ্ণ মানে ডিটেইলছ ওলাই আহিছে ইয়াতে ফটোখন কিমান তাৰিখত মাৰিছিলোঁ মই যোৱাকালি মাৰা আছিল এই ফটোখন দেখিছে আপোনালোকে এনেদৰে আপোনালোকৰ সকলো তথ্য উলিয়াই ল'ব পাৰে আৰু যদি এই সকলো তথ্য মোবাইলৰ তথ্য যদি আপোনালোকৰ হেকাৰৰ হাতত গুচি যায় আনকি আপোনালোকৰ মোবাইল ফোনটো হেক কৰি ল'ব পাৰে তো আপোনালোকে কেতিয়াও মানে পাৰ্সোনাল ফটো শ্বেয়াৰ নকৰিব যাৰে তাৰে লগত অচিনাকি মানুহৰ লগত হেতু আপোনালোকক মানে জনাবৰ বাবে মই এই ভিডিওটো বনোৱাৰ মূল উদ্দেশ্য গতিকে আপোনালোকে গম পালে দেখা পালে বুজিও পালে গতিকে আজিৰ পৰা আৰু আপোনালোকে ফটো শ্বেয়াৰ নকৰিব যাৰে তাৰে লগত যদি আপোনালোকে সোশ্যাল মিডিয়াত কাৰোবাৰ লগত ফটো শ্বেয়াৰ কৰেও তেনেহলে ফটোটো কমসে কম আপোনালোকে এবাৰ এডিট কৰি ল'ব আপোনালোকৰ সকলোৰে মোবাইলত আজিকালি এডিট অপচন থাকেই আপোনালোকে ইয়াতে এডিট কৰি ল'ব এনেদৰে মই দেখুৱাই দি আছো আপোনালোকক ইয়াতে মই ফটোটো অকণমান ক্ৰপ কৰি দেখুৱাম ইয়াতে মই ফটোটো অকণমান ক্ৰপ কৰি দিছো এনেকৈ আপোনালোকে ক্ৰপ বা যিকোনো কৰিব পাৰে আপোনালোকে কালাৰটো হাই বা লো কৰিব পাৰে যিকোনো অলপ এডিট কৰিব পাৰে মানে মই এটা এডিট কৰিলো এইটো এডিট কৰা ফটো আৰু এইটো আগৰ ফটোটো যদি মই সেন্ড কৰি দিও শেয়াৰ কৰো মানে কাৰোবাৰ লগত তেতিয়াহলে মোৰ এড্ৰেছখিনি উলিয়াব পাৰে ইন্টাৰনেটৰ সহায়ত কিন্তু মই এই ফটোটো যদি এডিট কৰাৰ পাছত যদি মই দিও এডিট কৰা ফটোটো সেন্ড কৰি দিও যদি কাৰোবাক তেতিয়াহলে সেই এডিট কৰা ফটোটোৰ মানে সকলো এড্ৰেছ উলিয়াব নোৱাৰে ইন্টাৰনেটৰ সহায়ত গতিকে কমসে কম যদি আপোনালোকে শেয়াৰ কৰেও ফটো সোশ্যাল মিডিয়াত কাৰোবাৰ সৈতে তেনেহলে কমসে কম তাৰ আগত এবাৰ ফটোটো এডিট কৰি ল'ব অকণমান হলেও তাৰ পিছত পঠালো ইমান এটা মানে হেই নাই আৰু টেনচন নাই ইমান এটা আপোনালোকৰ এড্ৰেছ উলিয়াব নোৱাৰে বা কোনো হেক কৰিব নোৱাৰে একো কৰিব নোৱাৰে গতিকে আজিৰ ভিডিওটো এইখিনিয়ে আছিল যদি ভিডিওটো চাই আপোনালোকে ভাল পালে লাইক এটা কৰি দিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল ঘণ্টাটো দবাই ৰাখিব যাতে এনেকুৱা ভিডিও নটিফিকেশনবোৰ আপোনালোকে সকলোতকৈ আগত পাই থাকে ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ